নমস্কাৰ বাইদেউসকল, গুড মৰ্ণিং এণ্ড ৱেলকাম টু মাই অফিচিয়েল ইউটিউব চেনেল পোষণ ট্ৰেকাৰ অফিচিয়েল। মই অপূৰ্ব বৰাই আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেল পোষণ ট্ৰেকাৰ অফিচিয়েললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বাইদেউসকল, ইতিমধ্যে পোষণ মাহৰ কাৰ্যসূচীসমূহ আপোনালোকে নিশ্চয় সুচাৰুৰূপে পালন কৰি আছে। ইতিমধ্যে 2টা সপ্তাহ পাৰ হৈ গৈছে আৰু মই প্ৰথমতেই পোষণ মাহৰ আৰম্ভণিতেই মই ভিডিঅ' এটা বনাইছিলোঁ যে পোষণ মাহত আমি কি কাম জেনেৰেলি আমি কৰিব লাগিব তাৰ বিষয়ে ইতিমধ্যে আমি আপোনালোকৰ সৈতে আলোচনা কৰিছিলোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে খুব সুন্দৰভাৱে পোষণ মাহৰ 2টা সপ্তাহৰ কাৰ্যসূচীসমূহ পালন কৰিলে আৰু প্ৰথম সপ্তাহ আৰু দ্বিতীয় সপ্তাহৰ কাৰ্যসূচীসমূহ প্ৰায় একেই আছিল, গ্ৰ'থ মনিটৰিং ৰিলেটেড। গতিকে এনিমিয়া কেম্প, গ্ৰ'থ মনিটৰিং ৰিলেটেড ইত্যাদি যিবিলাক এক্টিভিটি আছিলে অন দ্য স্পট আপোনালোকে পোষণ ট্ৰেকাৰত এণ্ট্ৰি কৰিব লাগিব। যিটো বেটাৰ গভৰ্ণমেণ্টছৰ কাৰণে যিটো আমাৰ টেকনিকেল ছাপৰ্ট লাগে তাৰ ওপৰত বেছ কৰি এনেধৰণে আপোনালোকে 2টা সপ্তাহৰ এক্টিভিটিসমূহ মোটামুটি ছেইম আছিলে। গতিকে মই আশা ৰাখিছোঁ ইতিমধ্যে 2টা সপ্তাহ সম্পূৰ্ণ হওঁ হৈছে আৰু আপোনালোকে সুন্দৰভাৱে সকলো এক্টিভিটিসমূহ আপোনালোকে পালন কৰিছে আৰু ফটোসমূহ আপোনালোকে যাতে আপলোড কৰিছে তাৰ বাবেও মই এটা ভিডিঅ' বনাই দিছিলোঁ যে আপোনালোকক সহায় হোৱাকৈ যে আপোনালোকে যিকোনো এক্টিভিটি যেতিয়া কৰিব তেতিয়া আপোনালোকে ফটোসমূহ নিয়মীয়াকৈ ডাইৰেক্টলি আপোনালোকে ডেছবৰ্ডত আপোনালোকে আপলোড কৰিব পাৰিব। তাৰ বাবেও মই এটা ভিডিঅ' বনাইছিলোঁ। যদি উপকৃত হ'ব পাৰিছে তেতিয়াহ'লে মোৰ এই চেষ্টাটো সফল হৈছে বুলি মই ভাবিম। আহকচোন বাইদেউসকল, আপোনালোকো এইকেইদিন ব্যস্ততাত আছিলে আৰু ময়ো কিছুমান ব্যস্ততাত থকাৰ বাবে কিছুদিন মই আপোনালোকৰ মাজলৈ আহিব পৰা নাছিলোঁ আৰু ঠাউকতে অকণমান সময় পাই আজি ভাবিলোঁ যে অকণমান আলোচনা কৰোঁ আৰু সেয়ে আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ পেলাই নতুন কিছু আলোচনা কৰিবৰ বাবে আহিলোঁ। আৰু ইতিমধ্যে পোষণ মাহৰ 3য় সপ্তাহ সোমাবলৈ হৈছে আৰু আমি আলোচনা কৰোঁ আহক এই ভিডিঅ'টোত যে 3য় সপ্তাহত আমাৰ অংগনবাদী বাইদেউসকলে কি এক্টিভিটিসমূহ আমি কৰিব লাগিব জেনেৰেলি। গতিকে আপোনালোকে ইতিমধ্যে 2টা সপ্তাহৰ এক্টিভিটিসমূহ কৰিছে পালন আৰু কিছুমান এক্টিভিটি আছে, থিম আছে। আমি আৰম্ভণিতে আপোনালোকৰ লগত আলোচনা কৰিছিলোঁ যে কিছুমান থিম বেচিছত এই পোষণ মাহটো আমি ভগাই লোৱা হৈছিলে। এই থিমখিনিৰ ওপৰতে আমি এক্টিভিটিসমূহ পালন কৰি গৈ থাকিব লাগিব। এনেধৰণে 2টা সপ্তাহ ইতিমধ্যে পাৰ হৈ গৈছে আৰু 3য় সপ্তাহত কিহৰ ওপৰত আমি এক্টিভিটিসমূহ আমি পালন কৰিম তাৰ বিষয়ে অকণমান পৰিষ্কাৰ হৈ লওঁ আহক। ইনফেণ্ট য়ং চাইল্ড ফিডিং প্ৰচেছ, অৰ্থাৎ শিশুসকলক খুওৱাৰ যিটো প্ৰক্ৰিয়া তাৰ ওপৰতে বেছ কৰি এই সপ্তাহটোৰ এক্টিভিটিসমূহ কৰিব পাৰিব আপোনালোকে। আচলতে ইয়াতে থাকিব আপোনালোকৰ কেম্পছ থাকিব, কেম্প কৰিব পাৰিব, কেম্পছ অন এক্সক্লুজিভ ব্ৰেষ্ট ফিডিং এণ্ড কমপ্লিমেণ্টাৰী ফিডিং থ্ৰু প্ৰপাৰ টাইম। অৰ্থাৎ এক্সক্লুজিভ ব্ৰেষ্ট ফিডিং আৰু কমপ্লিমেণ্টাৰী ফিডিঙৰ ওপৰত আপোনালোকে কেম্পছবিলাক আয়োজন কৰিব পাৰিব। যেনেধৰণে আপোনালোকে গাঁৱত সজাগতা বৃদ্ধিৰ বাবে যে কমপ্লিমেণ্টাৰী ফিডিংটো কি হয় আৰু কি কাৰণে প্ৰয়োজনীয় আৰু এক্সক্লুজিভ ব্ৰেষ্ট ফিডিংটো কি হয়, কি কাৰণে মানুহৰ প্ৰয়োজনীয়, এই সকলোবিলাক বিষয়ে থুলমূলকৈ আপোনালোকে কেম্পৰ জৰিয়তে যিসমূহ গঞা আছে, সাধাৰণ জনতা আছে, ৰাইজ আছে, আপোনালোকৰ ছাৰ্ভে এৰিয়াৰ ভিতৰৰ গাঁৱৰ মানুহসকল আছে, সকলোকে এই বিষয়ে আপোনালোকে এটা সজাগতা বৃদ্ধি কৰিব পাৰিব কেম্পছৰ জৰিয়তে, কেম্প আয়োজন কৰাৰ জৰিয়তে। এই সপ্তাহত আপোনালোকে এই ধৰণৰ কেম্প কিছুমান আপোনালোকে আয়োজন কৰিব পাৰিব। অৰ্থাৎ কমপ্লিমেণ্টাৰী ফিডিং মানে কি আৰু কেতিয়াৰ পৰা কৰিব লাগে এই বিষয়ে আপোনালোকে জনাব পাৰিব আৰু এক্সক্লুজিভ ব্ৰেষ্ট ফিডিংটো কি আৰু কি কাৰণে আমি এক্সক্লুজিভ ব্ৰেষ্ট ফিডিঙৰ ওপৰত গুৰুত্ব দিব লাগে এই বিষয়ে আপোনালোকে মাতৃসকলক আপোনালোকে এই সপ্তাহটোত আপোনালোকৰ পোষণ মাহৰ এক্টিভিটি হিচাপে কেম্পৰ জৰিয়তে আপোনালোকে তেওঁলোকলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব পাৰিব। 2 নম্বৰতে আপোনালোকে কৰিব পাৰিব কি, আমি জানো যে অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজৰ সংমিশ্ৰণেৰে গঠিত আমি এটা বৃহৎ অসমীয়া জাতি আমাৰ অসমখন, আমি যিহেতু ইয়াতে বসবাস কৰি থাকোঁ। গতিকে সকলো জাতি জনগোষ্ঠীৰ নিজস্ব কিছু খাদ্যৰ বৈষম্যতা আছে, সুকীয়া বৈশিষ্ট্য আছে। ইয়াকে কোৱা হৈছে ডায়েট ডাইভাৰ্চিটি এণ্ড ডেমনষ্ট্ৰেশ্যন অন লোকেল ফুডছ।
অৰ্থাৎ বিভিন্ন জাতি জনগোষ্ঠীৰ সুকীয়া সুকীয়া বৈশিষ্ট্যৰে ভৰপূৰ নিজস্ব কিছুমান থলুৱা খাদ্য তালিকা আছে। এই খাদ্য তালিকাসমূহৰ ওপৰত আপোনালোকে গুৰুত্ব দিব লাগিব। যিসমূহ জাতি জনগোষ্ঠীৰ যিসমূহ স্থানত তেনেধৰণৰ নিউট্ৰিশ্যনেল যিবিলাক ফুডছ আছে, থলুৱাভাৱে তেওঁলোকে আয়োজন কৰা, থলুৱাভাৱে তেওঁলোকে ব্যৱস্থা কৰা যিবিলাক ফুড হ'ব পাৰে, ফল মূল হ'ব পাৰে, এই বস্তুবিলাকৰ ওপৰত আপোনালোকে গুৰুত্ব দিব লাগিব। এই সপ্তাহটোত সেই বস্তুসমূহ আমি অধিক মাত্ৰাত শিশুসমূহক যাতে আমি খুৱাব লাগে, এই বিষয়ে আপোনালোকে সজাগতা বৃদ্ধিৰ বাবে কাম কৰিব পাৰিব। অৰ্থাৎ থলুৱা যিবিলাক বিভিন্ন অঞ্চলত সহজতে উপলব্ধ যিবিলাক থলুৱা সামগ্ৰী বা পুষ্টিকৰ খাদ্য তালিকা থাকে, খাদ্য থাকে, বিভিন্ন জাতি জনগোষ্ঠীয় বিভিন্ন পুষ্টিকৰ খাদ্য থাকে, সেই তেনেধৰণে আপোনালোকে এই শিশুসমূহক যাতে আমি পুষ্টিকৰ খাদ্যসমূহ আমি থলুৱাভাৱে হাততে পোৱা পুষ্টিকৰ খাদ্যসমূহ যাতে আমি যোগান ধৰিব পাৰোঁ। আৰু কিয় সেইবোৰ খুওৱাটো দোকানতকৈ কিনি অনা বস্তুতকৈ আমি থলুৱাভাৱে উৎপাদন কৰা আমাৰ থলুৱা পুষ্টিকৰ খাদ্যসমূহ শিশুসমূহক যোগান ধৰাটো কিয় প্ৰয়োজন, ইয়াৰ ওপৰত বেছ কৰি আপোনালোকে আলোচনা চক্ৰত মিলিত হ'ব পাৰে বা কেম্পছত আপোনালোকে এই বিষয়ে আপোনালোকে বিতংভাৱে আমাৰ সাধাৰণ গঞা ৰাইজক আপোনালোকে বাইদেউসকলে জনাব পাৰিব। তাৰ পাছতে হ'ব পাৰে প্ৰপাৰ টেকনিক এবাউট ব্ৰেষ্ট ফিডিং। আৰু এইটো এটা বৰ গুৰুত্বপূৰ্ণ বিষয় বাইদেউসকল, যে আমি সকলোৱে জানো যে মাতৃদুগ্ধ শিশুসমূহক পান কৰোৱাৰ কিছুমান নিৰ্দিষ্ট পদ্ধতি আছে। এই কথাটো আমাৰ অংগনবাদী বাইদেউসকলে ভালদৰে জানে যে কেনেধৰণে মানে মাতৃসকলে শিশুসমূহক স্তন পান কৰাব লাগে, কোনটো গুড প্ৰচেছ আৰু কোনটো বেড প্ৰচেছ, কোনটো ৰং আৰু কোনটো ৰাইট। গতিকে আমাৰ সমাজত বহুতো তেনেকুৱা মাতৃ আছে যিসমূহে নেকি ব্ৰেষ্ট ফিডিং কৰাব শিশুটোক ভালদৰে, ভাল প্ৰক্ৰিয়াৰে, কেনেধৰণে প্ৰক্ৰিয়াৰে শিশুটোৱে খুব মানে সন্তোষজনকভাৱে, খুব আৰামতে, খুব সহজতে ব্ৰেষ্ট ফিডিং কৰিব পাৰিব, মানে মাতৃদুগ্ধ পান কৰিব পাৰিব, সেই প্ৰক্ৰিয়াটো বহুসমূহ মাতৃয়ে নাজানে। সেই গতিকে এই সপ্তাহটোত আপোনালোকে এনেধৰণৰ এক্টিভিটিসমূহ আপোনালোকে এই তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰিব। আৰু আপোনালোকে মাতৃসকলক প্ৰপাৰ ৱে আপোনালোকে কেনেধৰণে প্ৰকৃত শুদ্ধভাৱে ব্ৰেষ্ট ফিডিং কৰাৰ যিটো শুদ্ধ পদ্ধতি, এই শুদ্ধ পদ্ধতিসমূহ আপোনালোকে তেখেতসকলক মানে জনাব পাৰিব, এই বিষয়ে সজাগ কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকে এটা কাম কৰিব পাৰিব, এটা সপ্তাহৰ এটা দিনত আপোনালোকে লোকেল যিটো থলুৱা ফুড থাকে, যিবিলাক ফ্ৰুইটছ থাকে, বিভিন্ন অঞ্চলত বিভিন্ন ফ্ৰুইটছবিলাক বেলেগ বেলেগ হয়, বা মই ইতিমধ্যে কৈছোঁ যে থলুৱা খাদ্যৰ তালিকাখন বেলেগ বেলেগ হয়। গতিকে আপোনালোকে চেণ্টাৰটোত কোনোবা এটা দিনত শিশুসমূহৰ মাজত এই খাদ্যৰ এটা প্ৰদৰ্শনী হিচাপে আপোনালোকে পাতিব পাৰিব, আৰু ইয়াৰ গুণাগুণসমূহৰ বিষয়ে আপোনালোকে শিশুসমূহক আপোনালোকে জনাব পাৰিব। বিশেষকৈ এই 4টামান থিমৰ মানে এক্টিভিটি আপোনালোকে পালন কৰিলেই হ'ল। এই সপ্তাহটোত বৰ বিশেষ একো কৰিবলগীয়া নাই। 2টা সপ্তাহ ইতিমধ্যে পাৰ হৈ গৈছে। আপোনালোকে, মই আশা ৰাখিছোঁ, গ্ৰ'থ মনিটৰিং সম্পূৰ্ণ ইতিমধ্যে আপোনালোকে সকলো বাইদেউসকলে কৰিছে। গতিকে এই তৃতীয় মাজৰ সপ্তাহটোত আপোনালোকে এই 4টা বিষয়ৰ ওপৰত ধ্যান দি পেলাই আপোনালোকে কেম্পছ কিছুমান কৰিব। এক্সক্লুজিভ ব্ৰেষ্ট ফিডিঙৰ ওপৰত আপোনালোকে সজাগতা বৃদ্ধি কৰিব, কমপ্লিমেণ্টাৰী ফিডিঙৰ ওপৰত আপোনালোকে সজাগতা বৃদ্ধি কৰিব, থলুৱাভাৱে উৎপাদিত সহজতে পোৱা যিখিনি থলুৱা সামগ্ৰী আছে, এই সামগ্ৰীসমূহৰ জৰিয়তে, পুষ্টিকৰ উপাদান থকা সামগ্ৰীসমূহৰ জৰিয়তে শিশুসমূহক কেনেধৰণে আমি পুষ্টি যোগান ধৰিব পাৰিম, সেই বিষয়ে আপোনালোকে মানুহক সজাগ সচেতনতা বৃদ্ধি কৰিব পাৰিব। আৰু লগতে মাতৃসমূহৰ মাজত কি ধৰণে প্ৰকৃত শুদ্ধ পদ্ধতিৰে শিশুক স্তন পান কৰাব লাগে, এই বিষয়ে আপোনালোকে এটা সজাগতা বৃদ্ধি কৰিবৰ বাবে আপোনালোকে কাম কৰিব পাৰিব। লগতে নিজৰ চেণ্টাৰটোত এই সপ্তাহটোৰ কোনোবা এটা দিনত আপোনালোকে থলুৱা সহজতে পোৱা ফল মূল তথা ফ্ৰুইটছৰ আপোনালোকে প্ৰদৰ্শনী হিচাপে এটা ডেমনষ্ট্ৰেশ্যন আপোনালোকে কৰিব পাৰিব, আৰু ইয়াৰ গুণাগুণৰ বিষয়ে শিশুসমূহক আপোনালোকে চিনাকি কৰাই দিব পাৰিব তথা বুজাই দিব পাৰিব। আৰু লগতে যদি আপোনালোকৰ কোনো বাইদেউৰ CB প্ৰথমতে হোৱা এটা CB কৰিব লাগে, যিহেতু আপোনালোকে জানে আমি শেষত এটা কৰোঁ, মাহৰ প্ৰথমতে কৰোঁ, গতিকে এই মাহটো নিশ্চয় আমি কৰিব লাগিব। গতিকে কোনোবা বাইদেউৰ যদি CB কৰিবলৈ বাকী থাকি গৈছে, আপোনালোকে তৎকালীনভাৱে দেৰি নকৰি এই সপ্তাহতে আপোনালোকে CBটো কৰি পেলাব পাৰিব। আৰু যদিহে কোনোবা বাইদেউসকলৰ VSSND কৰিবলৈ বাকী আছে, তেনেহ'লে আপোনালোকে এই সপ্তাহটোতে আপোনালোকে কৰি পেলাব পাৰিব। কাৰণ এই তৃতীয় সপ্তাহটোৰ কামসমূহ পাৰ হোৱাৰ পাছতে চতুৰ্থ তথা অন্তিম সপ্তাহৰ যিখিনি কাৰ্যসূচী আছে, এইখিনি
কাৰ্যসূচী আমি পালন কৰিব লাগিব আৰু চতুৰ্থ তথা অন্তিম সপ্তাহটোত এই পোষণ মাহৰ ছেপ্টেম্বৰৰ পোষণ মাহৰ চতুৰ্থ তথা অন্তিম সপ্তাহটোত ভালে কিছুমান কাম আমাৰ নতুন কাম কৰিবলগীয়া আছে সেই সপ্তাহৰ এক্টিভিটিসমূহৰ বিৱৰণ বা আমি কি কৰিব লাগিব তাৰ এটা বেলেগ ভিডিঅ' লৈ পেলাই মই আপোনালোকৰ মাজলৈ আহিম গতিকে মই আশা ৰাখিম আপোনালোকে মই কোৱাৰ ধৰণে এই তৃতীয় সপ্তাহত আপোনালোকে এইকেইটা বিষয়ৰ ওপৰত মনোনিৱেশ কৰি আপোনালোকে এক্টিভিটিসমূহ আপোনালোকে পালন কৰিব আৰু মই আশা ৰাখিম যে পোষণ অভিযানক জনসমাজৰ মাজলৈ লৈ যোৱাত চৰকাৰৰ যি মহৎ উদ্দেশ্য এই উদ্দেশ্য সাফল্যমণ্ডিত কৰাত আপোনালোকে আহুপুৰুষাৰ্থ চেষ্টা কৰিব আৰু যিসমূহ এক্টিভিটি আপোনালোকে পালন কৰিছে সকলো এক্টিভিটিসমূহৰ ফটোসমূহ আপোনালোকে তেনেধৰণে ভিডিঅ'ত মই ইতিমধ্যে আপোনালোকৰ লগত আলোচনা কৰাৰ ধৰণে আপোনালোকে প্ৰতিটো এক্টিভিটি আপোনালোকে আপলোড কৰি গৈ থাকিব মই আশা ৰাখিছোঁ পোষণ মাহটোত আপোনালোকে সুন্দৰভাৱে উদযাপন কৰিছে আৰু আপোনালোকৰ আগন্তুক আহি থকা পোষণ মাহৰ দিনকেইটাও শুভ হওক সুন্দৰভাৱে এক্টিভিটিসমূহ পালন হওক এইখিনিয়ে আছিল মোৰ ভিডিঅ'টো আৰু গতিকে যদিহে এই ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব পাৰিছে বা বুজি পাইছে বা যদি কোনোবাই বুজিও পোৱা নাই তেনেহ'লে কমেণ্ট কৰিব পাৰিব কমেণ্ট বক্স খোলা আছে আৰু যদি ভাল পাইছে নিশ্চয় আপোনালোকে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি পেলাই অধিকতকৈ অধিক সংখ্যক অংগনবাড়ী বাইদেউসকলে যাতে পাব পাৰে বা ইয়াৰ পৰা উপকৃত হ'ব পাৰে তাৰ বাবে আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু সদায় কৈ থকাৰ ধৰণে আকৌ এবাৰ শেষত কৈ যাওঁ যে আপোনালোকে মোৰ এই পোষণ ট্ৰেকাৰ অফিচিয়েল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইব কৰাৰ পাছত কাষতে থকা বেল আইকনটো দবাই দিবলৈ আপোনালোকে নাপাহৰিব আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু পৰৱৰ্তী ভিডিঅ'টো মই চতুৰ্থ তথা অন্তিম সপ্তাহত কি কৰিব লাগিব এক্টিভিটি সেই বিষয়ে মই ভিডিঅ' এটা লৈ আহিম গতিকে সেইখিনি সময়লৈকে আজি বিদায় জনাইছোঁ ধন্যবাদ